নগাঁও জিলাৰ শিঙিয়া সমবায় সমিতিৰ বিৰুদ্ধে চাউল কেলেংকাৰীৰ অভিযোগ। সমবায় সমিতিয়ে এজেণ্টক চাউল কমাই দিয়াৰ অভিযোগ। দীৰ্ঘদিন ধৰি চলি আছে এনে এক বৃহৎ কেলেংকাৰী। যোগান বিভাগৰ প্ৰাপ্য ৰেচনৰ পৰা বঞ্চিত হাজাৰ হাজাৰ দৰিদ্ৰ হিতাধিকাৰী। শিঙিয়া সমবায় সমিতিৰ তিনিচুকীয়াৰ এজেণ্টে চাহাদুলে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। সমবায় সমিতিয়ে এজেণ্টক চাউল কম দিয়াৰ বাবে এজেণ্টে গ্ৰাহকক প্ৰাপ্য চাউলৰ পৰা কমাই দিয়ে চাউল। শুনক গ্রাহকের সৈতে এজন এজেন্টর বার্তালাপ। আমি তো তুমি দেখতে আছো আমরা কিবা চাল দিই আমরা মাসে মাসে চাল আটতে বড়ে কিনে দিলে লাগে তোমার তো কথাটা গাইছি আমি না চাল তো ধরে লহন চাল আটতে বড়ে দেবার তোমার দরকার না, কিন্তু কথা হয়েছে কেলিগা বড়ে দেওয়া তোমার কথা। সরকারে দেখ সরকারে আধা কেজি চাল কম দিলে তোমার উপরে অ্যাকশন লইবে বলে একদম সরকারে স্ট্রিক্টলি অর্ডার করা। আবার তোমার সরকারে চাল কম দিব কারণ কি? তোমরা তো সরকার চাল কম দিত না কেন? তোমরা আবার চাল কমও দিব, আবার তোমরা অ্যাকশনও লইব। এটা তো এরকম কথা, এটা তো যুক্তি না। না তখন আমি কই তা আমরা সহমতে যে কম দেয় যে তুমি আমার লগে থাকবা, তুই তো একটা কাম করে দাও আমার কি লে কম দেয় তুমি লাগো আমার লগে। চাল লই তো আজগা উড়ায় চাল উড়ায় আনোবালা আমার স্বামী নিয়ে যায় তোমার একটা চাল নি কম দিতে সম্ভব সেক্রেটারি। বুঝছো কথাটা কিছি? আমি যদি না দেয় তুমি শুনো, যদি সমবায়ের সেক্রেটারি চাল কম দে তুমি বাবা আমি রবিকুল সমবায়ের সেক্রেটারি সাইডে দে। আমি যদি না আমি বদলাম না হলো আমি কইতেছি আমি তোমার এগেনস্টে তো ধরলো কমপ্লেইন দিতেছি, তুমি কম দে দেখে তুমি কম দিতেছ, বিচারটা তো তোমার উপরে যেতেছে। আমার অভিযোগটো হল আমার যেটো তিনচুকীয়া শাহাদুল ইসলাম যেটো সুলভ মূল্যৰ দোকান, তাৰ পৰা আমাৰ দুখীয়া মানুহে যেটো চাউল পায় চৰকাৰী বিনামূলীয়া চাউল, প্ৰতিখন চাউলৰ কাৰ্ডৰ পৰা আপোনাৰ আধা কেজিলৈকে সিহঁতে চাউল ৰাখি দিয়ে। ৰাখি দিয়াত ৰাইজে সুধিলে যে আমাৰ পৰা কিয় চাউলখিনি আপোনালোকে ৰাখি দিয়ে, যিহেতু চৰকাৰে আমাক বিনামূলীয়াকৈ দিছে চাউল আৰু আমাৰ পৰা চাউল ৰখাৰতো আপোনালোকৰ কোনো হেৰি নাই, আপোনালোক চৰকাৰে দৰমহা দিছে। আকৌ গাড়ীৰে আপোনালোকৰ যিটো সুলভ মূল্যৰ দোকান তালৈকে চৰকাৰে চাউলবিলাক পচাই দিছে, তাৰপিছত কিয় আপোনালোকে আমাৰ পৰা চাউল ৰাখে? তেতিয়া সি ক'লে যে আমাক শিঙাৰী যিটো আমাৰ সমবায় আছে, সমবায়ৰ পৰা আমাক চাউল কম দিয়ে, যাৰ কাৰণে আমি আপোনালোকক চাউল কম দিব লগা হৈছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাওঁ যে আমাৰ শিঙাৰী সমবায়ে যে আমাৰ সুলভ মূল্যৰ দোকান শাহাদুল ইছলামে যে এইটো অভিযোগ দিছে সুলভ মূল্যৰ দোকানীক চাউল কম দিয়ে, এইটো অলৰেডি ৰেকৰ্ড আছে। কথাখিনি যে সি কৈছে গোটেইখিনি কথা আমাৰ ৰেকৰ্ড আছে, কোৱা কথাখিনি তেখেতে যে সমবায়ে চাউলখিনি কম দিয়ে, তাৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু তদন্ত কৰি তেখেতক মানে ব্যৱস্থা ল'ব লাগে, যাতে কোনো তেখেত নহয়, যাতে কোনো কণ্ট্ৰল ওলাই সুলভ মূল্যৰ দোকানে যাতে আমাৰ দুখীয়া মানুহক যাতে চাউল কম দিব নোৱাৰে। যিটো মুখ্যমন্ত্ৰীয়ে কৈছে এটা চাউল কম দিব নোৱাৰিব, যিসকলে বিনামূলীয়াকৈ চাউল পাই আছে। তাৰ মুখ্যমন্ত্ৰী কোৱাৰ পিছতো যে তেখেতে সমবায়ে আৰু সুলভ মূল্যৰ দোকানীয়ে যে আমাৰ দুখীয়া মানুহৰ পৰা যে চাউলটো নিদিয়ে ৰাখি দি আছে, যে তেখেতসকলে এইটো সুলভ মূল্যৰ দোকানীজনীয়ে স্পষ্টভাৱে আমাক কৈছে, জনাইছে। আৰু যাৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাইছোঁ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে। আগতে আমি এইটো কণ্ট্ৰলত আছিলোঁ, আব্দুল হাই কণ্ট্ৰল বুলি কয়, শাহাদুলৰ মানে দেউতাকৰ নাম আব্দুল হাই। তাৰ পৰা আমি গুচি আহিলোঁ, চাউল কম দিয়ে আমাক, আধা কিলো 1 কিলো এনেকৈ কম দিয়ে। কয়টো চৰকাৰৰ পৰা বস্তাত কম আহে, সেইকাৰণে মেকআপ কৰিব লাগে, চবকে অলপ অলপ কম দিয়ে। আমাক এনে আধা কিলো কম দিয়ে, পিছত আমি কি কৰোঁ এতিয়া ক'লেও নহয়। আৰু পৰৱৰ্তী প্ৰতিবেদনত শিঙিয়া সমবায় সমিতিৰ এজেণ্টৰ দুৰ্নীতিৰ এক বৃহৎ তালিকা প্ৰকাশ কৰিব নিউজ টাইমে। তাফাজুল ইছলামৰ সহযোগত ডিজিটেল ডেস্ক নিউজ টাইম।